সো গাইস আজি আমি বনাইছিলোঁ এটা হৰ্ণটো চাব পাৰে এনেকুৱা টিঙিয়া দি বনাইছোঁ আছলি হৰ্ণটো নিচিনাকৈ খালি ডিজাইনটো তাৰ নিচিনা নহ'লে দিগদাৰ এটা হ'ল বাকী একেই আছে চিষ্টেম চব খালি ইয়াত আমি দিছোঁ এটা টুইটাৰ খালি তাত আচলতে যোনটো হৰ্ণ থাকে তাত আচলতে হেৰি থাকে SF থাকে SF হৰ্ণ ড্ৰাইভাৰ ইউনিট থাকে হাই ফ্ৰিকুৱেঞ্চি ইউনিট থাকে সেইটো তাত চলায় খালি আমি ইয়াত তাত দিছোঁ এই টুইটাৰ এটা এইটো এনেও বহুত এইটো চাউণ্ড আৰু লগতে কেপাচিটৰ এটা দিছোঁ কেপাচিটৰ চাব পাৰে এইটো গান ফালি দিয়া চাউণ্ড বহুত দূৰলৈকে যায় এইটো আপোনালোকে এনেও হৰ্ণটো বনাই খেলিলোঁ বেছি দূৰলৈকে চাউণ্ড যাবলৈ বনায় চাব পাৰে এইটো ভিতৰৰ মালটো জুম কৰি দেখাইছোঁ অকলে আছোঁ কাৰণে অলপ দিগদাৰ মানে অকলে ভিডিঅ' কৰিছোঁ কাৰণে দিগদাৰ কেনেকুৱা লাগিছে ক'ব এইটো একদম কম পইচাত আমি পইচা একো নাই লগা টিং চিং চব ঘৰৰে বনাইছোঁ আৰু ডাইৰেক্ট ফিটিং কৰিছোঁ মই আৰু লগৰ এটাই বনাইছোঁ চাব পাৰে এইটো এনেকুৱা মালটো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহোঁ গাইছ কেনেকুৱা লাগিলে কমেণ্টত জনাব